মুকুল ৰঞ্জনৰ কথাৰে হেনৰি ফুকনৰ আবৃত্তিৰে এইবাৰ এটা চাকৰি ল'মেই। এটা চৰকাৰী চাকৰিৰ আশাত আত্মসন্মান ঢাকি অফিচে অফিচে দৌৰি ফুৰাৰ সামৰ্থ্য মোৰ নাই। অফিচাৰক টেবুল তলেৰে হেণ্ডছেক দিয়াৰ সামৰ্থ্যও মোৰ নাই। যোগ্যতা থাকিও দালাল নেতা পালি নেতাৰ তোলাচনীত ধনৰ ভৰ দিব নোৱাৰো বাবেই ইণ্টাৰভিউ দেৱালখন আজিও পাৰ হ'ব পৰা নাই। আচলতে দৰিদ্ৰতাই খুটি খোৱা আমিবোৰ সাধাৰণ মানুহ। ইচ্ছাৰ বিপৰীতে গতি কৰাটোৱেই আমাৰ কাম্য। আজিকালি উৰেতো ৰাতি হাৰে থাকোঁ। জীৱনক গঢ় দিয়াৰ বাসনাৰ সতে যুঁজি অৱশ আৰু ক্লান্ত হৈ পৰোঁ। জিকেৰ পাত লুটিয়াই আকৌ ভৱিষ্যতৰ সপোন দেখোঁ। নীলাজ প্ৰেমিকৰ দৰে এতিয়াও হতাশাত ভোগা নাই মোৰ সপোনবোৰে। এইবাৰ এটা চাকৰি ল'মেই। লাগিলে দেহৰ কেঁচা তেজ বিক্ৰী কৰিম। লাগিলে দেউতাৰ একমাত্ৰ সম্বল গৰুহালকে বিক্ৰী কৰি কোনোবা দালাল নেতাৰ তোলাচনীত কেইটামান টকাৰ উৎকোচ দি যোগ্যতাৰ প্ৰমাণ দিম। এইবাৰ এটা চাকৰি ল'মেই। উৰুষা প্ৰজাতিত মা দেউতাক আৰু নাৰাখোঁ। পুৰণি চাইকেলখনৰ ঠাইত এইবাৰ এখন বাইক কিনিম। অসুখীয়া দেউতাক গাঁৱৰ মুকুল দাদাই কিমান আৰু ৩০ টকীয়া ইনজেকশ্যন দিব। এইবাৰ চহৰৰ নাৰ্ছিং হোমত চিকিৎসা কৰাম। মাক এখন ধুনীয়া শাৰী কিনি দিম। মোক মানুহ কৰাৰ স্বাৰ্থত মূৰৰ ঘাম মাটিত পেলাই দেউতাই কৰা কষ্টখিনিক উচিত সন্মান দিম। এইবাৰ এটা চাকৰি ল'মেই। বাস্তৱ কৰিম অসম আৰক্ষী হোৱাৰ আধৰুৱা সপোন।